নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে DJ শৰ্মা চেনেললৈ স্বাগতম জনালোঁ। আজি আমাৰ শুদ্ৰদিমত অনুষ্ঠিত হৈ থকা ৭৩তম মহাবিষ্ণু যজ্ঞৰ আজি তৃতীয় দিন, অৰ্থাৎ আজি পূৰ্ণ আহুতি। আমাৰ এই কুমাৰীসকল বহি আছে। সনাতন হিন্দু ধৰ্মৰ প্ৰধান পূজাই হৈছে আমাৰ কুমাৰী পূজা। আমাৰ মাজু দেউতাই পূৰ্ণ আহুতিৰ যোগাৰ কৰি আছে। নাৰিকলত জপ ধান, তিল, চাউল, ঘি এইবিলাক আমাৰ দি পূৰ্ণ আহুতি দিয়া হয়। লগতে আমাৰ কল, তিয়হ এইবিলাকো আমাৰ হালধীয়া কাপোৰত, কোনোবাই বগা কাপোৰত, কোনোবাই গেৰুৱা কাপোৰত বান্ধি দিয়ে। আমাৰ পূজা কুমাৰী পূজা আৰম্ভ হৈছে। আমাৰ মাজু দেউতাই কুমাৰীসকলক প্ৰসাদ দিছে। আমাৰ যে জেঠীয়ে কুমাৰীসকলক দক্ষিণা দি কুমাৰীসকলৰ পৰা আশীৰ্বাদ লৈছে। আমাৰ পুৰোহিতে মন্ত্ৰ উচ্চাৰণেৰে কুমাৰীসকলক পূজা কৰি আছে। আমাৰ সনাতন বৈদিক ধৰ্মৰ মূল পূজাই হৈছে কুমাৰী পূজা। ডাইৰেক্ট ইংলিছত কৈ দে, ডাইৰেক্ট কৈ দে। আমাৰ এই পুৰোহিতসকলে পূৰ্ণ আহুতি দিছে। আমাৰ এই পূৰ্ণ আহুতিৰ দিনা ৰাতিৰ নাগাৰাৰ নাম, মহিলা নাগাৰাৰ নাম চলি আছে। পাঠিকা আমাৰ উৰ্বশী ৰাজবংশীয়ে দি আছে নাগাৰাৰ নাম, আৰু লগত আছে আমাৰ হেলাচা গাঁৱৰ অংকিতা দাস।